মৰঙীৰ মিঠাম চাপৰিত এতিয়া ৰাইজৰ পানীত হাঁহ নচৰা। নাগালেণ্ড আৰু অৰুণাচলৰ আবতৰীয়া বৰষুণৰ ফলত মিঠাম চাপৰিত এতিয়া সম্পূৰ্ণ পানীৰ তলত। আজি মথাউৰিৰ ওপৰেদি পানী বাগৰি প্ৰায় 1000টা পৰিয়াল পানীৰ তলত। কৃষকৰ আশাৰ সপোন সোণোৱালী ধাননি এতিয়া পানীৰ তলত। উল্টোটো নহয় না এইটো নহয়। কলাৰ দাম ক'ত আছে ন? গাঁওখনত 3 দিনমান হ'ল বানপানী আহিছে। মানে এনেকুৱা আহিছে যে ক'ৰ পৰা আহিছে, খুলিছে বুলি কওঁতে খোলা খবৰ কৰিলোঁ, খোলা নাই বুলি ক'লে। পানীটো বাঢ়ি আছে। আমাৰ এই মাথুৰি ভাঙি মানুহ পাৰ হ'ব পৰা নাই। আমি আৰু যেন তেন গৈ পাৰ হৈ ওলাইছোঁ। নোলালেও নহয়, আজি পূজা বতৰ, আমাৰ পূজা বতৰ এনেও গ'ল। ধানখিনি গোটেই পকি যোৱা ধানখিনি গোটেই ডুবালে। তাতকৈ আৰু আমাৰ বিপদ নাই আৰু। চৰকাৰে কি দেখি পাইছে, দেখি পোৱা নাই, আমিতো নাজানো। আমালৈ চোৱাহেঁতেন ভাল হ'লহেঁতেন। আজিলৈকে একো খবৰ খাতি নাই। বিশেষখিনি কি ক'ম আৰু, ইমানেই কৈ আৰু। এইখিনি আগত চৰকাৰী ৰাস্তা আছিলে, চলি আছিলে, ঠিকে আছিলে। এতিয়া যে বৰ্তমান এই হৈ যোৱাৰ পৰা আমি মিঠাম চাপৰি ৰাইজবাসীয়ে মানে 1000 মান ৰাইজে গোট খাই মেলি আমি ৰাস্তাটো ঠিক কৰিছোঁ। আৰু কৰিও মানে বানপানী আহি পেলাই গড়াইটো খহাই ৰাস্তাখিনি নাইকিয়া কৰি মাথুৰি ভাঙি পেলালে। আমাৰ চলা বুলাৰ কাৰণে অসুবিধা হৈ আছে। ল'ৰা ছোৱালী, স্কুলীয়া ল'ৰা ছোৱালীটো বন্ধ হৈ আছেই। হ'লেও আমাৰ এই আজি বিহুৰ দিন যোৱাটো আনা জানা বন্ধ আছে। ল'ৰা ছোৱালী, স্কুলীয়া ল'ৰা ছোৱালীও বন্ধ আছে। এইখিনি সুবিধা কৰিব বুলি চৰকাৰলৈ মই